নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বুট আৰু মটৰৰ গুড়াৰ এটা ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এটা পাত্ৰত বুট এবাতি আৰু মটৰ এবাতি ল'লোঁ। 10-15 মিনিটমানৰ কাৰণে ধুই ল'লোঁ। 10-15 মিনিটমানৰ পিছত ভালকৈ ধুই মই এটা খৰাহীত বুট আৰু মটৰখিনি লৈ লৈছোঁ। এচামুচ হালধি দি মই ভালকৈ হালধিখিনি বুট মটৰখিনিত সানি ল'ম। এতিয়া এখন কাপোৰত মই বুট মটৰখিনি পানীখিনি যাতে শুকাই যায় সেইকাৰণে মই এখন কাপোৰত মেলি লৈছোঁ। 5 মিনিটমান সময় কাপোৰখনত মেৰিয়াই পেলাই মই থৈ দিম। কলাই মাহৰ গুড়া, বুটৰ গুড়া আমি বজাৰৰ পৰা কিনি খাওঁ, এনেকৈ ঘৰতো বনাই খাব পাৰি। এতিয়া মই এটা কেৰাহীত নিমখ ল'লোঁ। নিমখখিনি মই এনেকুৱাকৈ কামৰ কাৰণে ব্যৱহাৰ কৰোঁ, গতিকে এটা টেমাত মই ৰাখি থওঁ। এই নিমখখিনিকে ল'লোঁ মই। নিমখখিনি ভালকৈ গৰম হ'বলৈ দিলোঁ। বুট মটৰখিনিৰ পানী শুকাই গৈছে, অলপ তিতা তিতা ভাৱ আছে। এতিয়া মই বুট মটৰখিনি নিমখত দি অলপ সময় লৰাই ল'ম, যাতে গৰম হয়। এনেকুৱাকৈ বুট মটৰ কোনে ঘৰতে বনাই খাই জনাবচোন। বুট মটৰখিনি ফাটিবলৈ ধৰিছে। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। এনেকৈ মই গোটেই বুট মটৰখিনি ভাজি ল'ম। ফুটিবলৈ ধৰিছে, বুট মটৰখিনি ধুনীয়াকৈ ফুটি আহিছে। এনেকুৱাকৈ মই গোটেইখিনি ভাজি ল'লোঁ। এতিয়া মই মিক্সি জাৰত গোটেই বুট মটৰখিনি পিচি লৈ চালি ল'লোঁ। গুড়া হৈ গ'ল। কি সুন্দৰ হৈছে।